মোৰ চেনেলত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ইংৰাজী গ্ৰামাৰ আৰু অসমীয়া বিষয়ৰ ওপৰত কিছুমান ভিডিঅ' আপলোড কৰি আছোঁ। গতিকে অনুগ্ৰহ কৰি যদি সেই চেনেলটোত নতুন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পাইছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ মাজলৈ আনিছোঁ অসমীয়া লেংগুৱেজৰ ওপৰত নৃত্যবিধি বিষয়ক এটি ভিডিঅ'। যদিহে এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নৃত্যবিধি হ'ল অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য বিষয়। অকল পৰীক্ষাতে নহয়, নৃত্যবিধি আৰু সত্ৰবিধি অবিহনে আমি অসমীয়া ভাষা লিখিব নোৱাৰিম। কাৰণ আমি আটাইয়ে জানো যে অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে, কিছুমানত মূৰ্ধন্য হয় আৰু আন কিছুমানত মূৰ্ধন্য হয়। এতিয়া আজি মই নৃত্যবিধি সম্পৰ্কীয় জ্ঞানখিনি দিবলৈ আহিছোঁ। নৃত্যবিধি হ'ল যি বিধিৰ মতে দন্ত্যন্নৰ পৰা মূৰ্ধন্য ৰূপ লয় যিবিলাক শব্দত, সেই বিধিটোকে নৃত্যবিধি বোলে। এতিয়া কিছুমান শব্দ আছে অসমীয়া ভাষাত, আমি সেই শব্দবিলাক আজি জানি ল'ম। এতিয়া পোনপ্ৰথমে মই 1 নম্বৰত লৈছোঁ ঋণ, অৰুণ, তৃণ, বৰষুণ। গতিকে আমাৰ নৃত্যবিধিত এটা নিয়ম আছে। এই নিয়মটো কেনেধৰণৰ হ'ব? ঋণত মূৰ্ধন্য কি হৈছে? দন্ত্যন্ন নহ'ল। আৰু অৰুণত মূৰ্ধন্য কি হৈছে? আৰু তৃণত মূৰ্ধন্য কি হৈছে? আৰু বৰষুণত। এতিয়া আমি জানো একেটা পদতে থকা ঋ, ৰ, মূৰ্ধন্য আদিৰ পিছত যদিহে দন্ত্যন্ন থাকে, সেই দন্ত্যন্ন কেতিয়াও দন্ত্যন্ন নহয়। কি হ'ব? সেইটো মূৰ্ধন্য হ'ব। এতিয়া ইয়াত চাব পাৰে ৰিৰ পিছত আছে, ইয়াত কেতিয়াও দন্ত্যন্ন নহয়। আৰু ঠিক তেনেদৰে ৰৰ পিছত অৰুণত, ৰৰ পিছত আছে দন্ত্যন্ন নহয়, অৰুণ, তৃণ, বৰষুণ। কিন্তু আপোনালোকে ইয়াতে দেখা পাইছে ৰাৱণ, ৰাৱণত মূৰ্ধন্য আছে গ্ৰহণ, ব্ৰাহ্মণ। এইটো এটা আকৌ নিয়ম বেলেগ। এই নিয়মটো কি হ'ব? আমাৰ ঋ, ৰ, মূৰ্ধন্য আৰু দন্ত্যন্নৰ মাজত কোনো স্বৰবৰ্ণ বা ক বৰ্গ, প বৰ্গ কোনো বৰ্ণ বা 29টা জ, ঐব, হ বা অনুস্বাৰ থাকিলে আৰু তাৰ পিছৰ যিটো ন হয় সেইটো সদায় মূৰ্ধন্য হয়। ইয়াতে ৰ আৰু দন্ত্যন্নৰ মাজত ঐব আছে, গতিকে ইয়াতো দন্ত্যন্ন কোনো কাৰণতে নহয়, মূৰ্ধন্য হ'ব। আৰু ঠিক তেনেদৰে গ্ৰ, ইয়াত ৰকাৰ আছে, মাজত হ আছে, শেষত যদি দন্ত্যন্ন থাকে, মাজত যদিহে হ থাকে, গতিকে এই দন্ত্যন্ন উঠি মূৰ্ধন্য হয়। ঠিক তেনেদৰে ব্ৰাহ্মণ। গতিকে বন্ধুসকল নিশ্চয় বুজি পাইছে। এতিয়া মই আহিছোঁ আজিৰ 2 নম্বৰ প্ৰশ্নটোলৈ। পৰীক্ষাত খুব আহি থাকে, যিকোনো পৰীক্ষাতে আহে, যিকোনো পৰীক্ষাবিলাকত আহে, আমাৰ কিছুমান ইণ্টাৰভিউবিলাকতো আহে আৰু মেট্ৰিক পৰীক্ষাত সচৰাচৰ আহি থাকে ৰামায়ণ, চান্দ্ৰায়ণ, উত্তৰায়ণ, পৰায়ণ। গতিকে ইয়াত কেনেকৈ হ'ল? ইয়াত ৰামায়ণ, ৰাম যোগ অয়ন বা আয়ন, চান্দ্ৰায়ণ, চান্দ্ৰা যোগ অয়ন বা আয়ন, এইটো পৰায়ণ, পৰা যোগ আয়ন নাইবা অয়ন, উত্তৰ যোগ আয়ন। এইকেইটা শব্দৰ লগত যদি ৰাম শব্দৰ লগত যদি আয়ন নাইবা অয়ন, চান্দ্ৰ, ৰাম, চান্দ্ৰ, পৰা, উত্তৰ আদি শব্দৰ শেষত যদি আয়ন শব্দ যোগ হয়, তেতিয়াহ'লে আয়ন শব্দ দন্ত্যন্নটো গুচি গৈ মূৰ্ধন্য হয়। গতিকে আমি গম পালোঁ ৰামায়ণত কি কাৰণে মূৰ্ধন্য হয়। গতিকে বন্ধুসকল, মই এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ ভিডিঅ'টো। 3 নম্বৰ প্ৰশ্ন আছে, সেইটো লৈ আহিছোঁ। এতিয়া পৰীক্ষাত খুব আহে প্ৰশ্ন কণ্ঠ, লণ্ডন, কাণ্ড, কণ্টক, পিণ্ড। গতিকে এই শব্দকেইটাত আমি দেখা পাইছোঁ, ইয়াত আপোনালোকে নাভাবিব দন্ত্যন্ন আছে। আচলতে কুৱেশ্যনটো এইটো নহয়, ইয়াতে মূৰ্ধন্য আছে আৰু ইয়াত কাণ্ড, কণ্ঠ। এতিয়া আমি গম পাম এই আটাইকেইটা বৰ্গ মূৰ্ধন্য ত বৰ্গ। আপোনালোকে জানেনে মানে বৰ্গ কাক কয়? যে ক ফলাখনত কেইটামান বৰ্গ আছে। বৰ্গ কাক ক'ব? আমাৰ প্ৰথম যিটো আখৰ, যিটো শাৰীৰ প্ৰথমটো আখৰ হয়, যেনে মূৰ্ধন্য ত, মূৰ্ধন্য ত বৰ্ণটোৰ লগত কি কি আখৰ আছে? মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এইকেইটা আখৰক মূৰ্ধন্য ত বৰ্গ বুলি কয়। গতিকে কুৱেশ্যনটো হ'ল মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্যন্নটো সদায় মূৰ্ধন্য হয়। মূৰ্ধন্য হ'লে এতিয়া ইয়াতে মূৰ্ধন্য ঠৰ লগত যুক্ত হৈছে, এইটো বৰ্গ হ'ল মূৰ্ধন্য ত বৰ্গ।
ইয়াতে লণ্ডনত মূৰ্ধন্য যোগ হৈছে মূৰ্ধন্য ড। তাৰ ঠিক তেনেদৰে কাণ্ডটো একে হৈছে যে ইয়াতে আমি লিখিব লাগিব, যদি কণ্ঠটো আহি লিখিম যে মূৰ্ধন্য ট বৰ্গৰ লগত যুক্ত দন্ত্যন্যটো সদায় মূৰ্ধন্য হয়। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াতে এই পূৰ্বাহ্ন আৰু এইটো দেখিছে এই পৰাহ্ন আৰু অপৰাহ্ন। গতিকে পূৰ্ব, পৰ, অপ আদি শব্দৰ লগত যদিহে অন শব্দ যোগ হয়, এই অন শব্দৰ দন্ত্যন্যটো, অন শব্দটো কেনেকৈ লিখোঁ আমি, অন শব্দ সদায় এনেকৈ থাকে। এই অন শব্দৰ দন্ত্যন্যটো গুচি গৈ যেতিয়া জড়িত হ'ব, যেনে পূৰ্ব শব্দৰ লগত অন যোগ হ'ল, এই অনটো গৈ তাত কি হ'ব, এনেকুৱা হ'ব, মানে পূৰ্বাহ্ন হ'ব, পৰাহ্ন, অপৰাহ্ন। ঠিক তেনেদৰে ইয়াৰ 5 নম্বৰ কুৱেশ্যনটো আজি মই আনিছোঁ আৰু এইটো কুৱেশ্যন দিয়ে আজি ভিডিঅ'টো সমাপ্ত কৰিম, বেছি দীঘল হৈ যাব। আৰু আজি প্ৰথম খণ্ড এইটো নত্যবিধিৰ। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰণাম, প্ৰণয়। এতিয়া প্ৰণাম আৰু প্ৰণয়ত কিয় হ'ল আপোনালোকে নাভাবিব আকৌ প্ৰণামটোত আগত ৰ আছে সেইকাৰণে প্ৰণামত মূৰ্ধন্য হ'ল আৰু প্ৰণয়, এইটো সেই নাভাবিব। আমি এইটো কুৱেশ্যনৰ উল্লেখযোগ্য নিয়ম হ'ল আমাৰ উপসৰ্গৰ লগত জড়িত হৈ আছে। ইয়াতে উপসৰ্গ আমি জানো 20টা উপসৰ্গ আছে। উপসৰ্গ 20টা আৰু 20টাৰ কি হ'ল প্ৰ, পৰা, অপসম, অব, অনু, নি, অভি, অধি এনেকৈ বহুত আছে, 20টা আছে। গতিকে এই 20টাৰ ভিতৰত ইয়াতে কি আছে, প্ৰৰ লগত যুক্ত হৈ আছে। নিয়মটো আমি লিখিম কি, দূৰ উপসৰ্গৰ বাদে আন উপসৰ্গৰ ৰৰ পিছত থকা নম আৰু নি ধাতুৰ দন্ত্যন্য সদায় মূৰ্ধন্য হয়। বন্ধুসকল গম পালে? গতিকে ইমানতে আজিৰ এই নত্যবিধি বিষয়ক ভিডিঅ'টি সমাপ্ত ঘটিল। যদিহে ভিডিঅ'টি ভাল লাগিছে, সঁচাকৈ আপোনাৰ উপকৃত হৈছে আপুনি ভিডিঅ'টো চাই, গতিকে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এৰিছোঁ। নমস্কাৰ। জয় আই অসম।